নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া যাবলৈ লৈছোঁ ওচৰৰে আইতা এজনীৰ ঘৰলৈ ভাত খাবলৈ মাতিছে আৰু যিহেতু মামাৰ ঘৰলৈ গৈছোঁ আৰু আইতাও আমাৰ লগতে গৈছে আৰু আইতাকো মাতিছে আৰু তাত ভাত পানী খাই কৰি আহি সন্ধিয়াৰ সময়ত মামাই মাংস আনিছিলে আৰু মোকে বনাবলৈ দিলে আৰু সেই বনোৱা মেলাত লাগি গ'লোঁ আৰু এইফালে মোক মানে অকণমান মায়ে সহায় কৰি দিছে মানে অকলে যেহেতু বাহিৰত অকণ ভয়ো লাগে আৰু মামাহঁতৰ তাত মানে বহুত শিয়াল মোৰতো বহুত ভয় লাগে আৰু এইফালে আইতা আৰু মায়ে মোক যোগাৰ দিয়াত একদম মানে লাগি গৈছে দুইজনী ধুনীয়াকৈ ইটো বস্তু সিটো বস্তু যোগাৰ দি গৈছে খালি মই অকল বনোৱাতহে লাগিছোঁ আৰু মানে মামাহঁতৰ তাত মানে বহুত শিয়াল মোৰ মানে শিয়াললৈ বহুত ভয় লাগে সেইটো কাৰণে আৰু ওচৰতে আহি চিঞৰে যে সেইটো কাৰণে মই মানে মাহঁতক বহুৱাই লৈছোঁ আৰু ৰাতিলৈ একদম শিল বৰষুণ আহি গ'ল মানে বহুত শিল পৰিছে আৰু বৰষুণো পৰিছে তাৰপিছতে অকণ ধৰিব পাৰিছে চাগে আপোনালোকে শিলখিনি তাৰপিছতে আৰু কি কৰিম আৰু সেয়ে ভাবিলোঁ কি আপোনালোককো দেখুৱাই দিওঁ আৰু মামাহঁতৰ ঘৰলৈ গৈছোঁ আৰু শিল বৰষুণে পাইছে ভিডিঅ' এটা কৰি থলোঁ তাৰপিছতে হৈছে পিছদিনাখন আৰু মানে ঘৰলৈ আহিবলৈ কাৰণে আৰু আইতাক আনিব গৈছিলোঁ আৰু পিছদিনাখন আমি মই আইতা তিনিজনী গুচি আহিলোঁ মামাহঁতৰ তাৰ পৰা আৰু ইয়াৰ পৰা গৈ এতিয়া মাহীহঁতৰ ঘৰত সোমাবগৈ লাগিব আৰু মাহীহঁতৰ ঘৰত গুৱাহাটী টাউনতে আৰু এইখন শৰাইঘাট দলংখন আগৰ ভিডিঅ'টোততো কৈছিলোঁ আহোঁতে আপোনালোকক দেখুৱাম বুলি আৰু বহুতে এইফালেদি অহা যোৱা কৰি থাকে আৰু এইফালেদি আগতে অহা যোৱা কৰোঁতে সৰুতে ইয়াত মানে কেইটা খুঁটা আছে সেইটো হিচাপ কৰাত লাগি যাওঁ কিন্তু হিচাপ কৰিবগৈ নোৱাৰোঁগৈ সম্পূৰ্ণকৈ মাজতে খেলি মেলি হৈ যায়গৈ আৰু আগতে ইয়াতে বহুত ভিৰ হৈছিলে এইখন দলং হোৱাৰ পৰা আজিকালি ভিৰটো কম এনেই আগতে একদম বহুতেই ভিৰ হয় মানে ওলাই যাওঁতে বহুত টাইম লাগে আৰু মানে গুৱাহাটীত মই এটা বেলেগ ধৰণৰ এখন গাড়ী দেখিলোঁ য'ত নেকি গাড়ীখনত মানে চিট বহুতেই কম বাছখনৰ আৰু মই মানে প্ৰথম দেখিছোঁ সেইকাৰণে ভিডিঅ' এটা কৰি ল'লোঁ আৰু মামাহঁতৰ তাৰ পৰা আহি জালুকবাৰীৰ পৰা এতিয়া মাহীহঁতৰ তালৈ গাড়ীত উঠিছোঁ আৰু মাহীহঁতৰ তালৈ আহি থাকোঁতে দেখিলোঁ আকৌ ব্ৰহ্মপুত্ৰৰ পাৰেদি আহি থাকোঁতে দেখিলোঁ কাষতে মানে ব্ৰহ্মপুত্ৰৰ ওপৰত আকৌ এখন দলং সাজি আছে আৰু এইখন উত্তৰ গুৱাহাটীলৈকে যাব নেকি উত্তৰ গুৱাহাটীৰ ফালে আৰু বহুতকেইখনে দলং হৈছেগৈ আৰু তাৰপিছতে তাৰ পৰা আহি পেলাই আকৌ ৰিক্সাত মাহীহঁতৰ ঘৰলৈ যাবৰ কাৰণে ৰিক্সা ল'লোঁ ৰিক্সা কেইখনৰো মানে বহুত বেলেগ এটা ধৰণৰ ৰিক্সা দেখিলোঁ ৰিক্সা মানে তাত মানে ৰিক্সাখন ৰিক্সাই কিন্তু তাত মানে পেডেল মাৰিব নালাগে বেটেৰী ছিষ্টেম কৰি লৈছে নেকি একদম মানে বেটেৰী গাড়ীৰ নিচিনাই খালি বেটেৰী গাড়ীখন অকণমান ডাঙৰ আৰু সেইখন মানে ৰিক্সাখনৰ দৰে তাৰপিছতে মাহীহঁতৰ ঘৰলৈ আহি পেলাই বাবুক ক'লোঁ মাজা এটা আনিবলৈ আৰু সি আনি কৰি দিলে আৰু ময়ো সেয়া খালোঁ খাই মেলি মাহীয়েও মানে ইমান ধুনীয়াকৈ ভাত আৰু মাংস চব্জি বনালে মানে বহুত বেছি ভাল লাগিলে খাই আৰু মই আগতে মাহীহঁতৰ ঘৰত এনেকৈ চব্জি মানে ভাত তৰকাৰী খাইছোঁ হ'লেও মানে আজিৰ নিচিনা সোৱাদ মই মানে পোৱা নাছিলোঁ আৰু আজি বহুতে বেছি সোৱাদ লাগিলে তাৰপিছতে এতিয়া ট্ৰেইনত যাম বুলি ভাবিলোঁ যিহেতু মাহীহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ যাবলৈ আৰু মানে চমু ট্ৰেইনত আৰু ট্ৰেইন ষ্টেচনটো ওচৰতে সেইটো কাৰণে ট্ৰেইনতে গ'লোঁ আৰু এইফালে ইঞ্জিন খোলা আজি মই প্ৰথম দেখিলোঁ সেইকাৰণে ভিডিঅ' এটা কৰি দিলোঁ আগৰ পৰা চাই আছোঁ কি কৰিব পিছত যেতিয়া গম পালোঁ নাই বোলো ভিডিঅ' এটা কৰি থওঁ আৰু মই যিখিনি দেখিলোঁ আপোনালোকক গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ তাৰপিছতে আৰু গুৱাহাটীৰ পৰা টাটা বাই বাই একদম ট্ৰেইন চলি গ'ল আৰু মা মানে অলপমান খেলি মেলি লগাইছে দেই মানে কোনখনত যাম কি এনেকুৱা অলপ ভয় চয় খুৱাইছিলে মানে এইখন হয়নে নহয় সেইখন হয়নে নহয় তাৰপিছতে মই বোলো নাই এইখনেই হয় তাৰপিছতে গ'লোঁ গৈ পেলাই আৰু গুৱাহাটীৰ পৰা এতিয়া টাটা বাই বাই আৰু কিমান দিনলৈ নাহিম চাগে নাজানো আৰু কি ক'ম আৰু আপোনালোকৰ মামাহঁতৰ ঘৰলৈ যোৱা বুলি ক'লে বহুত এটা ফূৰ্তি লাগে আৰু অহা বুলি ক'লে মনটো বেয়া আৰু যিহেতু বহুত দূৰ হয় মানে অলপ দিগদাৰ হৈ যায় অহা যোৱা কৰিবলৈ আৰু সেই আহি থাকোঁতে ভাবিলোঁ আপোনালোককো অকণ দেখুৱাওঁ আৰু মানে পথাৰৰ পৰিৱেশবোৰ আৰু আগলৈ ধুনীয়া আছিলে কিন্তু মানে মোক আন্ধাৰ হৈ যোৱাৰ কাৰণে ভিডিঅ' কৰা নহ'লে আৰু মই ধৰিব পাৰিছোঁ কিন্তু আপোনালোকে নোৱাৰিলেহেঁতেন ভিডিঅ'ত ইমানখিনি নহয় তাৰপিছতে গুডুলেও বহুত মনত পৰিছিলে আহি পেলাই গুডুক দেখিলোঁ মানে সি শুই আছিলে শোৱাৰ পৰা উঠাই অনাৰ কাৰণে তাক খং আৰু মই ভিডিঅ' কৰাৰ কাৰণে সি ভিডিঅ' কৰিলে গম পাই যায় ভিডিঅ' কৰাৰ কাৰণে আৰু বেছি খং উঠিছে কিন্তু সি আমি অহাৰ লগতে অকণমান কোচলৈ আহিছে খেলিছে তেনেহ'লে আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।